ৰাইজৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ভাল খবৰ 20 জুলাইৰ পৰা হ'ব লগা ধাৰাবাহিক ধৰ্মঘট সাময়িকভাৱে স্থগিত ৰাখিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে এক বিবৃতিৰ যোগে জনাইছে যে আজি 19 জুলাইত বিভাগীয় সঞ্চালকালয়ত সঞ্চালকসহ উচ্চ পদস্থ বিষয়াবৰ্গৰে সৈতে সন্থাৰ ৰাজ্যিক নেতৃত্বৰ আলোচনা ফলপ্ৰসূ হোৱাত পূৰ্বে ঘোষিত ধাৰাবাহিক ধৰ্মঘটৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে কাইলৈৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অংগনবাড়ী কেন্দ্ৰৰ স্বাভাৱিক কাম-কাজ অব্যাহত ৰাখিব উল্লেখযোগ্য যে 10 জুলাইত গুৱাহাটীত প্ৰায় কেইবা হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ICDS ৰক্ষা কৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত বিভাগীয় সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰিছিল স্মাৰক পত্ৰত কৰ্মী সহায়িকাসকলে উল্লেখ কৰিছিল যে যদিহে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই সমস্যাবোৰ সমাধানৰ কোনো ব্যৱস্থা হাতত নলয় তেতিয়াহলে অহা 20 জুলাইৰ পৰা ধাৰাবাহিক ধৰ্মঘট পালন কৰিব তেনে অৱস্থাত সমাজ কল্যাণ বিভাগৰ সঞ্চালকে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক নেতৃত্ব আমন্ত্ৰণ কৰি এক সভাত মিলিত হয় আৰু কৰ্মী সহায়িকাসকলৰ দাবীবোৰ মানি লয় আৰু সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সেই অনুসৰি যোৱা 23 জুনৰ পৰা 26 জুনলৈ হোৱা 4 দিনীয়া কৰ্মবিৰতিত কৰ্তন কৰা মাননিৰ্ধন চলিত জুলাই মাহৰ মাননিৰ সৈতে উভতাই দিব সমাজ কল্যাণ বিভাগে একেদৰে মাননি বৃদ্ধিৰ বিষয়টো চৰকাৰৰ বিবেচনাধীন অতি কমেও 10,000 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ইয়াৰ বাবে সুনিৰ্দিষ্ট বিভাগীয় প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে 3,966টা মিনি অংগনবাড়ী কেন্দ্ৰ পূৰ্ণাংগ কৰা হ'ব অৱসৰী কৰ্মী আৰু সহায়িকাসকলৰ এককালীন সাহায্যৰ সম্পূৰ্ণ ধন 10 জুলাই আন্দোলনৰ পিছতে মুকলাই দিয়া হৈছে 2017 চনৰ জানুৱাৰীৰ পৰা অৱসৰ লোৱা সকলোকো উক্ত সাহায্য আদায় দিয়াৰ বিবেচনা কৰা হ'ব মাননিৰ সলনি মজুৰি আদায় দিয়াৰ বিষয়টো বিভাগৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ'ব কেন্দ্ৰৰ গৃহ পুনৰ নিৰ্মাণৰ কাম চলি থাকিব আনহাতে বাকীবোৰ দাবী পৰৱৰ্তী সভাত আলোচনা কৰি মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সঞ্চালকে